প্ৰিয়া ক মই ৰেডি হৈছোঁ আৰু কি কৰাম মানে নেইল এক্সটেনশ্যন কৰাম হেয়াৰটো স্পা কৰাম আৰু ষ্ট্ৰেটো কৰি ল'ম নেকি নাই ফেচিয়েল কৰাৰ কথা ভবা নাই বাৰু কৰি ল'লে ভাল হ'ব ন তই কৰাবি নাই অ'কে মই ৰেডি আহা নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি হৈছে সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ উপলক্ষে প্ৰতিখন শিক্ষানুষ্ঠান বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে আমি এইফালে এগৰাকী ভণ্টি আহিছে তেওঁৰ অনুভৱ সুধিম কেনেকুৱা লাগিলে সৰস্বতী পূজা অনুভৱ খুবেই ভাল বহুত ভাল লাগিছে ধুনীয়াকৈ সাজি কাচি আহিছোঁ আৰু তোমালোকে পূজা কৰিলা সৰস্বতী মাৰ মূৰ্তিটো দেখিলা এতিয়া কোৱাচোন সৰস্বতী মায়ে হাতত কি লৈ আছে এইটো কিবা খোল বুলি কয় নেকি হাতত যে লৈ থাকে এইটো খোলেই কয় সৰস্বতী মাৰ আন এটা নাম কি ক'ব পাৰিবানে একচুৱেলি মই জানো কিন্তু এতিয়া মনলৈ অহা নাই পাহৰি গৈছোঁ ফৰগটেড আচ্ছা সৰস্বতী মাৰ বাহন কি জানানে এইটো কিবা ফেঁচা বগা ফেঁচা